দূৰলৈকে কিয় নাহে? আহিব টান পায় নেকি? পইচা নিদিয়ে যে ৰেপিডত পইচা কাটি দিয়ে। মানে দূৰলৈকে আহিলে কিয়? তেনেহ'লে ৰেপিডই মাৰি আছা তুমি? উপায় নাই আৰু কি কৰিম। ৰেপিডে পইচা নিদিয়ে। কাষ্টমাৰৰ পৰা পালে কিমান মান লাভ হয় এদিনত তোমাৰ? কাষ্টমাৰৰ পৰা পোৱা যে যেনেকৈ এতিয়া মই গৈ আছোঁ সেনেকৈ মানে কিমান মান ইনকাম হয় ডেইলি? কাষ্টমাৰৰ পৰা 100 ল'লে অঁ, বেছি লাভ নহয়। কিমান মান হয়? মানে এদিনৰ হাজিৰাটো কিমান মান উঠে তোমাৰ? হাজিৰাটো অঁ, তেল লৈ কিনে অকণমান ওলাই যায়। এই পাৰ্ট টাইম মাৰা আৰু পাৰ্ট টাইম মানে কিমান মান ঘণ্টা আহে? 2 ঘণ্টামান যায়নে? বহুত দূৰ হৈ যায়। বহুত দূৰ নহয়, তোমাৰ এই বাওঁহাতে যাব লাগিব, অলপ আগত যোৱা। অঁ, ক'ত থাকে আপুনি? উলুবাৰী ক'ত থাকে? আপোনাৰ নামটো? বিশাল। বিশাল কি লিখে? হা? মজুমদাৰ। ইয়াৰ পৰা উলুবাৰী কিমান মান দূৰ? ইয়াৰ পৰা উলুবাৰী কিমান? 8 কিলোমিটাৰ? 5? সপ্তাহ গ'লে সপ্তাহ। পাহাৰৰ ওপৰত উঠিব লাগিব নেকি? নালাগে নালাগে।
নহয় নহয় একে ৰাস্তাই ওলাম, এইফালে গ'লে দূৰ হ'ব। ইয়াৰ পৰা বেছি দূৰ নাই আৰু এইফালে গ'লে দূৰ হয়। ফোন লৈ নাথাকিব, ফাইন কাটি দিব। হা? ফোন হাতত লৈ নাথাকিব, ফাইন কাটি দিব। গম পাওঁ, গম পাওঁ। হাতত খালে একো নহয়, ফেনত লগাব নালাগে। হাতত লৈ নাথাকিলে এতিয়া নাপাব। মানে এনেকৈ ঘূৰিয়ে গ'ল। কেই টকা দেখাইছে? হা? দিয়া কিয়? 28 টকা হয় নেকি? ইমান দূৰৰ পৰা আহিছে। কিমান কৰিছিলাম? কিমান কৈছিলা? 128 বুলি। কি দিয়া? ঘূৰি দিয়া থাকে। এইটো কিন্তু বেয়া কথা হয়। মই আগতে তোমাক কৈ থাকা। কিমান দিব লাগিব? কি? কিমান দিব লাগিব? 50। হা? ভিডিঅ' কৰা কি কৰি লোৱা? 50? অঁ। ফোন কৰা পুলিচক। মই নিদিওঁ তোমাক 50 ৰুপিজ নিদিওঁ। তোমাৰ তাতে ভাড়াত আহি পেলাই মই তোমাক 50 ৰুপিজ নিদিওঁ। সেইকাৰণে মোক 20 টকা খাই আপুনি কি কৰিব? হ'ব দিয়ক দিয়ক। 20 টকা কি খালোঁ? তুমি ৰেপিডত ওলোৱা কেইটকা মাৰিছে দেখাইছে? তুমি কি মই কি বেলেগৰ পৰা আহিম? ওলোৱা কথা নহয়, ঠিক আছে। আপুনি ভিডিঅ' কৰি আছে ন, মই ভিডিঅ' কৰিম। কৰক। মই আগতে কৈছিলোঁ আপোনাক কিমান টকা আহিছে দাদা, আপুনি কৈছে ৰেপিডৰ ল'ৰা এইটো কিয় দালালি কৰি আছে? 28 টকা আহিছে। দালালি নহয়, 28 টকা দেখাইছে। 28 টকা আহিছে, ঠিক আছে। তোমাক কিমান দিব লাগিব এতিয়া? শুনক 28 টকা আহিছে তো? অঁ, কৰা, ভিডিঅ' কৰা। তুমি তোমাকো কৰি আছা। 28 টকা আহিছে, ঠিক আছে। লাভ নাই যদি পুলিচক ফোন কৰা। তুমি লাভ আছে নে নাই তুমি দেখা পাবা। মোৰ একো হেৰি নাই। শুনা, মোৰ ঘৰ ইয়াতে। তুমি কি বাহিৰৰ মানুহ বুলি কোৱা কাৰণে তুমি মোক কি ঠকাব বিচাৰিছা নেকি? শুনক মোৰ ঘৰটো শুনি লওক। 2 টকা 28 টকা দেখাইছেনে? 150 টকা খুজিছানে? সেইটো কাৰণে মই কৈছিলোঁ 28 টকা দেখাইছেনে? এই 30 টকা দিছোঁ, 2 টকা দিয়া। 2 টকা নাই মোৰ লগত। তুমি মোক 8 টকা দিয়া। 2 টকা নাই, 2 টকাটো ৰাখা। তুমি মোক 150 টকা খোজা। মই কি বেলেগৰ ল'ৰা বুলি ভাবিছা? সেইকাৰণে মই ষ্টাৰ্টিঙত তোমাৰ বাইকত আহিছোঁ ক'ৰ পৰা সেইটো কোৱাই। তুমি য'ৰ পৰা আহা, মই আহিছোঁ ক'ৰ পৰা, তুমি য'ৰ পৰা আহা, মোৰ সেইটো ক'বলগীয়া নাই। তোমাক এতিয়া মোৰ এপছত দেখাইছে, ঠিক আছে। সেইকাৰণে মই ষ্টাৰ্টিঙতে ভিডিঅ' কৰি লৈছোঁ। তোমাৰ গাড়ীৰ নম্বৰ চম্বৰ চব আছে মোৰ লগত, আগতে আছে, গাড়ীৰ ভিতৰতে আছে। কি হ'ব এইটো কৰি কিনে? কি কৰিবা? কি কৰিবা নহয়, তোমালোকে এইবিলাক যে ৰেপিডৰ নামত ৰেপিডক বদনাম কৰি আছা, দালাল কৰি আছা। ৰেপিডক বদনাম নহয়। কিমান দূৰৰ পৰা আহিছা আপুনি এবাৰ ভাবিব। কিমান দূৰৰ পৰা আহিছা তুমি? কিমান দূৰৰ পৰা আহিছা? জোৰদৰ পৰা আহিছা? জোৰদৰ পৰা কেই কিলোমিটাৰ হয়? আপুনি কওক কিলোমিটাৰ হয়? তুমি কোৱা, মই নাজানো নহয়। মই তোমাৰ লগত আহিছোঁ, তুমি কৈ আছা দূৰৰ পৰা আহিছা। দূৰৰ পৰা অহাৰ কাৰণে তোমাক কেই টকা মই এক্সট্ৰা দিব লাগে সেইটো কোৱা। হ'ব দিয়ক। 150 টকা লাগে। কি বাইক? ই ৰেপিডৰ ল'ৰা, ঠিক আছে।